হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি ৰাতিপুৱা শুই উঠাতে অকণমান দেৰি হ'ল, সেইবাবে উঠিয়ে গাটো ধুই ল'লোঁ। গাটো ধুই আহি ভাতকেইটাও খাই ল'লোঁ, কিন্তু ক্লিপ লোৱা নহ'ল। এয়া দুপৰীয়াৰ সময়। মায়ে মোক নেমু চৰবত বনাব দিছে। পথাৰত যিহেতু আমাৰ ৰোৱনী লাগি আছে, সেইবাবে অকণমান বেছিকৈ বনালোঁ। চেনি অকণমান দিছোঁ বুলি নাভাবিব দেই ৰাইজ, পিছত আকৌ দিছোঁ। এয়া আমাৰ নেমু চৰবত ৰেডি। আৰু চাওকচোন আকাশখন কেনেকুৱা ধুনীয়া, আৰু এইখনেই হৈছে আমাৰ মৰমৰ গাঁও। তাৰপিছত মই পাকঘৰলৈ আহি দুপৰীয়াৰ বাবে চিকেন বনাবলৈ ল'লোঁ। তাৰপিছত মই মিক্সিত আদা, নহৰু, পিঁয়াজ, শুকান জলকীয়া গোটেইখিনিৰে এটা পেষ্ট বনাই ল'লোঁ। গেছত কেৰাহীটো বহাই দি তাত তেল, চেনি আৰু কাটি থোৱা পিঁয়াজখিনি দি দিলোঁ। সেইখিনি ধুনীয়াকৈ ভাজি কিনে তাত মই মাংসখিনি দি দিছোঁ। পিছত মাংস আৰু পিঁয়াজখিনি একেলগে মই ফ্ৰাই কৰিছোঁ অকণমান টাইম। তাৰপিছত মই আলুকেইডোখৰ দি দিছোঁ। তাত অকণমান নিমখ, হালধি গুড়ি দি কিনে ধুনীয়াকৈ মিক্স কৰিছোঁ। দেন মই আদা নহৰু পেষ্টটো দিছোঁ। তাৰপিছত মই বিভিন্ন ধৰণৰ মছলাসমূহ এড কৰিছোঁ। সেইখিনি আকৌ ধুনীয়াকৈ ফ্ৰাই কৰি তাত মই অকণমান পানী দিছোঁ। যিহেতু আমাৰ ঘৰত চবেই চিকেন গ্ৰেভিয়ে ভাল পায়, গতিকে বেছি পানী দিয়া নাই, এনেই অকণমান দিছোঁ। তাৰপিছত হৈ গ'ল আমাৰ দুপৰীয়াৰ থালি ৰেডি। আকৌ গধূলি টাইমত মই আৰু মোৰ ভণ্টি যাবলৈ ওলালোঁ পাৰ্লাৰত। যিহেতু তাই আমাৰ তাত ফুৰিবলৈ আহিছে, গতিকে ভাবিলোঁ যে তাইক অকণমান ফুৰাই লৈ আহোঁ। আৰু এয়া চাওকচোন, তাইৰ চুলিখিনি কাটি দিলে। দেন আমি গ'লোঁ ম'ম' খাব। ম'ম' খাই ভিডিঅ' বনালোঁ। চুপ খালোঁ। চুপটো যে এনেকুৱা জ্বলা আছিল, তাৰ কাৰণে আইচক্ৰীমো খাব লগা হ'ল। তাৰপিছত ঘৰত আহি মায়ে আকৌ গাখীৰ খাব দিলে। গাখীৰ খাই টিভি চালোঁ, চিপছ খালোঁ। দেন আমাৰ ডিনাৰৰ থালি ৰেডি। ডিনাৰটো কৰি ল'লোঁ। আজিলৈ ইমানেই। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে, দেন লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। অ'কে, বাই।